কুৱেশ্যন নম্বৰ 1 সেই গ্ৰহটো চিনাক্ত কৰক যাৰ দিনৰ দৈৰ্ঘ্য আৰু ইয়াৰ অক্ষৰ হেলন পৃথিৱীৰ সৈতে প্ৰায় একে। ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ডি নম্বৰটো মঙ্গল। নেক্সট কুৱেশ্যন নিম্নলিখিত গ্ৰহবোৰৰ ভিতৰত কোনটো আটাইতকৈ উজ্জ্বল গ্ৰহ? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো। নিম্নলিখিত গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ উজ্জ্বল গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহৰ দিন আটাইতকৈ দীঘল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব চি নম্বৰটো শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো। আমাৰ সৌৰজগতৰ ৰঙা গ্ৰহটো হ'ল মঙ্গল গ্ৰহ। নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব এ নম্বৰটো। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ। নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ পঞ্চম বৃহত্তম গ্ৰহ কি? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব চি নম্বৰটো। পৃথিৱী আমাৰ সৌৰজগতৰ পঞ্চম বৃহত্তম গ্ৰহ। নেক্সট কুৱেশ্যন পৃথিৱীয়ে নিজৰ অক্ষত এক ঘূৰ্ণনৰ বাবে লোৱা সঠিক সময় হৈছে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন কোন বছৰত গেলিলিঅ'ই কৈছিল যে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব এ নম্বৰটো 1632 চনত। নেক্সট কুৱেশ্যন মহান ভালুকৰ সন্দৰ্ভত নিম্নলিখিত কোনটো শুদ্ধ? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব ডি নম্বৰটো নক্ষত্ৰ মণ্ডল। নেক্সট কুৱেশ্যন গ্ৰহৰ অক্ষপথৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব চি নম্বৰটো জোহানেছ কেপলাৰ। নেক্সট কুৱেশ্যন যদি সূৰ্য নাথাকে তেন্তে আকাশৰ ৰং হ'ব? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব চি নম্বৰটো। যদি সূৰ্য নাথাকে আকাশৰ ৰং ক'লা হ'ব। নেক্সট কুৱেশ্যন ছুপাৰনোভা কি? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো গেছ সূৰ্যত আটাইতকৈ বেছি মুখ্য? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব হাইড্ৰজেন গেছ। নেক্সট কুৱেশ্যন সূৰ্যৰ চাৰিওফালে বিপ্লৱ ইয়াৰ বাবে সৰ্বাধিক? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো। বৃহস্পতি সূৰ্যৰ চাৰিওফালে বিপ্লৱৰ বাবে সৰ্বাধিক। নেক্সট কুৱেশ্যন সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহৰ দিন আটাইতকৈ দীঘল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব চি নম্বৰটো। শুক্ৰ গ্ৰহৰ দিন আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন ধূমকেতুবোৰ চাৰিওফালে ঘূৰি থাকে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব এ নম্বৰটো। সূৰ্যৰ ধূমকেতুৰ চাৰিওফালে ঘূৰি থাকে। নেক্সট কুৱেশ্যন আটাইতকৈ গৰম গ্ৰহটো হৈছে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো। আটাইতকৈ গৰম গ্ৰহটো হৈছে শুক্ৰ। নেক্সট কুৱেশ্যন সূৰ্যৰ পৰা তেওঁলোকৰ দূৰত্ব ক্ৰমত নিম্নলিখিত কোনটো গ্ৰহ মঙ্গল আৰু ইউৰেনাছৰ মাজত থাকে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো। বৃহস্পতি আৰু শনি গ্ৰহ মঙ্গল আৰু ইউৰেনাছৰ মাজত থাকে। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ।